Hi guys, নদীত গৈ আছো এতিয়া নদী দেখুৱাম আপোনালোকক চাই থাকিব এই ৰাস্তাটো কিমান বোকা দেখা পাইছে আপোনালোকে ৰাস্তা সম্পূৰ্ণ বোকা মই এতিয়া গৈ আছো নদী পানী বাঢ়িছে নদী পানী বাঢ়ছে এই বছৰ পানী এয়া মাছ ধৰি আছে নদীত মাছ উঠছে এই আমাৰ খুৰী এজন গাঁৱৰে আৰু এজন বাইদেউ মাছ ধৰি আছে বলক আমি সিহঁতৰ ওচৰলৈকে যাওঁ কিমান মাছ পাইছে চাওঁ মাছ কিমান পাইছে চাই আহো ওচৰলৈকে কিমান মাছ পাইছা নে নাই মাছ হা মাছ দেখাই দেং কি মাছ জাউৰীয়া মাছ এয়া মাছ দেখা পাইছে মাছ পাইছে নদীৰ পানী বহুত এটাতে খুৰী এজন আছে মাছ ধৰি আছে একেৰাহে বৰষুণটো নেৰানেপেৰাকৈ দিয়ে আছে হা যোৱাকালি ৰাতিৰ পৰা বা নদী ঘৰৰ ওচৰত আমাৰ নদীটো ঘৰৰ ওচৰতে বেছি দূৰ নহয় আমাৰ ইয়াতে বানপানী 2012 চনত কি এবাৰ হৈছিলে আমি সৰু আছিলোঁ তেতিয়া অলপ এতিয়ালৈকে আৰু বানপানী হোৱাৰ প্ৰায় দেখা নাই তেনেকুৱা বানপানী নহয় কিন্তু নদীটো পুৰা মাজে মাজে পুৰা ফুল হৈ যায় পানীটো কিন্তু ঘৰলৈকে বৰ্তমান পানী উঠা নাই আৰু এতিয়া 12 চনৰ পিছৰ পৰা ইয়াতে এটা জাল পাতি থৈছে মই আপোনালোকক দেখুৱাইছোঁ কিমান মাছ পাইছে চাওঁ ইয়াতে জাল মাছ উঠিছে নেকি চাওঁ এবাৰ মাছ মই চাই আছোঁ এয়া নাই মাছ নাই বন্ধুসকল মাছ উঠা নাই
এয়া মই আমাৰ ক্লাবৰ পিছফালেদি উঠিম, গৈ ঘৰলৈ যাম। এইডাল যিডাল গছ দেখা পাইছে আপোনালোকে, এই গছডাল আমি ৰোৱা হয়, আমি ৰাইজে মানে এদিন ঠানি ৰুইছিলোঁ। এই গছডাল আমি এদিন এই গছডাল আমি ঠানি ৰুইছিলোঁ। চাওক ডাঙৰ হৈছে, কিয়নো আমি নদীৰ মাজতে ৰৈছোঁ। এইখন নদী হয়, আপোনালোকে দেখা পাইছে এইখন নদী, আৰু ইয়ালৈকে পানী আহিছিলে, মাজে মাজে এতিয়াও আহে পানী, আৰু তালৈকে ধৰক নদী পাৰটো তালৈকে আছে, কিন্তু আমি গছডাল মাজতে ৰৈছোঁ, নদীৰ মাজত। এডাল গছ আৰু এডাল ৰুইছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এডাল ডাঙৰ হ'ল, পাত চাত ওলালেয়ে দেখুৱাইছে। কাৰণ মানুহে কয় যে গছবিলাক ৰুলে, নদী কিনাৰত গছ ৰুব লাগে, তেতিয়াহ'লে গৰাটো কম মাৰে। সেইকাৰণে আমি কিনাৰত নহয়, মাজতে ৰুই দিছোঁ। এই এডাল গছ, এডাল অলপ সৰু হৈ আছে। এডাল আমাৰ গাঁৱৰ ফুটবল খেলা ল'ৰাবিলাকে এইখন ফিল্ডতে ফুটবল খেলে। এতিয়া দেখা পাইছে ইয়াতে, আৰু ফিল্ড বুলি নাই, কিন্তু নদী পাৰতে খেলিব লগা হয়, আৰু কাৰণ আমাৰ ওচৰত যিহেতু ফিল্ড নাই তেনেকুৱা খেলাৰ বাবে। এডাল গছ, এডাল আমি ৰুইছিলোঁ, গোটেই ৰাইজে মিলি ৰুইছিলোঁ। এয়া পানী নদীৰ ওচৰতে হয়। এয়া ফুটবল খেলাৰে পোতা আছিলে, এডাল ফুটবল খেলাৰ কাৰণে, গ'লকি পোষ্ট। এতিয়া বলক ঘৰলৈ যাওঁ। এয়া মই গৈ আছোঁ আমাৰ ক্লাবৰ পিছফালৰ ৰাস্তা। এইটো ক্লাব হয়, এইটো ক্লাবৰ মাটি হয়।